নমস্কাৰ, আমি সোণপ্ৰয়াগৰ পৰা এই গৌৰীকুণ্ডত এদিন ৰখিছোঁ, হোটেল লৈছোঁ আৰু আমি নেক্সট ডে আৰ্লি মৰ্ণিং ট্ৰেকিং ষ্টাৰ্ট কৰিছোঁ। আমি ৰাতি 3টা বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু কেনেকৈনো আমি কেদাৰনাথ ক'ত কেনেকৈ ৰখিছোঁ, কেনেকৈ গৈ পালোঁ, ভিডিঅ'টোত লগ পাম আগত। আমি আহিলোঁ, এতিয়া অলমষ্ট 3 কিলোমিটাৰ পাৰ কৰিলোঁ। এতিয়া টাইম হৈছে 4:30 বাজি গ'ল আৰু হিচাপ মতেতো আছে বেছি 13 কিলোমিটাৰ আছে, কিন্তু লোকেল মানুহৰ মতে আৰু 15 কিলোমিটাৰমান বাকী আছে। বলক আৰু আগত লগ পাম। আমি আহি এতিয়া 5 কিলোমিটাৰমান আহিলোঁ। আমি অলপ ৰেষ্ট লৈছোঁ। এইফালে এইটো এটা ৱাটাৰ ফলছ, ইমান ওপৰৰ পৰা পৰি আছে ৱাটাৰ ফলছ। বলক আৰু ওপৰৰ ফালে যাওঁ, বহুত ভাগৰ লাগিছে। বলক গাইজ, দেখিবলৈ পাইছে আমি আহিলোঁ 5.5 কিলোমিটাৰ। ইয়াতে কেদাৰনাথ দেখাই আছে আপোনাৰ 10.5, চটিলিংগচি 3.5, বেছ কেম্প 0.9, হিম্বলি 0.5। বাকী আমাৰ ফ্ৰেণ্ড কেইজন আগত আছে, গোটেইকেইজন। মই পিছত আছোঁ আৰু হেলিকপ্টাৰ ষ্টাৰ্ট হৈছে উৰা। এতিয়া 6টা বাজিছে। বলক আৰু আগত লগ পাম। আপোনালোকে দেখিবলৈ পাইছে বৰষুণ হৈ আছে, এইফালে ওপৰৰ পৰা নিজৰা বৈ আছে। দৃশ্য বৰষুণ, আশা কৰা নাছিলোঁ বৰষুণ থাকিব বুলি এতিয়া, কিন্তু উপায় নাই, বতৰৰ মহিমা কোনেও ধৰিব নোৱাৰে। 7 কিলোমিটাৰমান আহিলোঁ এতিয়া আৰু আধাতকৈ বেছি যাব বাকী আছে। বৰষুণ আহিয়ে আছে, বৰষুণ কম হোৱা নাই, বৰষুণ আহি আছে, কণ্টিনিউ আহি আছে। স্বৰূপ, কেনেকুৱা ফিলিং? মজা? কৌশিক, মই একদম জছৰ আছোঁ ভাই, এতিয়া মই যাব পাৰিম। বঢ়িয়া, সেইটোৱে লাগে। এইটো লং হয়, এইটো ৰুটটো অলপ ৰং হয়, তো আমি অলপ শ্বৰ্ট ৰুটেদি আহিছোঁ। এইটো ৰুট অলপ শ্বৰ্ট হয় বুলি কৈছে, তো আমি এইফালেদি আহি আছোঁ। বৰষুণ আহি আছে, চ' ফিলিং ঠাণ্ডা ঠাণ্ডা লাগি আছে। হাত দুখন পুৰা ঠাণ্ডা হৈ গৈছে, ঠাণ্ডাও আছে, লগতে বৰষুণো আহি আছে। আশা কৰা নাছিলোঁ এনেকুৱা বতৰ। নিপু কি কয়, এনেকুৱা বতৰ আশা কৰিছিলে নেকি? কোনেও আশা কৰা নাই এনেকুৱা বতৰ। ভাবিছিলোঁ ঠাণ্ডা হ'ব, ঠাণ্ডাৰ কাৰণে আমি প্ৰিপেয়াৰ আছোঁ, কিন্তু বৰষুণৰ কাৰণে বহুত বেছি প্ৰিপেয়াৰ নাছিলোঁ, কাৰণ ছেপ্টেম্বৰ মাহত সাধাৰণতে বৰষুণ ইয়াত হয় যদিও বহুত কমকৈ হয়, কিন্তু আমাৰ লগত হৈ গ'ল। এতিয়া উপায়তো নাই, যাব লাগিব কাৰোবাৰ ঘৰলৈ। বলক। এতিয়া অলপ বতৰটো ভাল কৰিছে, এতিয়া বৰষুণ নাই, তথাপি অলপ দুই এটোপ পৰি আছে।
ওপৰৰ ফালে আহিছে, অলপমান ক্লিয়াৰ হৈছিল, অলপ সূৰ্যটো দেখা পাইছিলোঁ আৰু ফগ আৰু ওপৰৰ ফালে দৌৰি আছে, একদম একো দেখা নোপোৱা হৈ গ'ল আৰু তলৰ ফালে। অলপ আগত এইখিনি ঠাই ক্লিয়াৰ আছিল, এতিয়া পূৰা ঢাকি ধৰিলে ফগে দৌৰি আছে ওপৰৰ ফালে। আৰু 2 কিলোমিটাৰ যাব আছে গাইজ, আমি বহুতখিনি ওপৰত আহি আছোঁ, বহুত ওপৰত গৈছে, হেলিকপ্টাৰ যাই আছে, এখন হেলিকপ্টাৰ চলি আছে, একদম তলৰ ফালে ফগ, পুৰা ফগ, একো দেখা নাপায়। গাইজ ফিলিং কেনেকুৱা? একদম মজা কুল আনক ফিলিং কোৱা? এইটো অনুভৱ হোৱা নাই, এইফালে নিপু অনুভৱ মজা। অৰূপ ফটোগ্ৰাফীত বিজি। অৰূপ ফিলিং কেনেকুৱা? বঢ়িয়া। বাকী আছে, বেছি দূৰ নাই আৰু আমি যাই পাম বহুত জলদি। ব'লক আৰু আগৰফালে লগ পাম। এইবিলাক চব টেণ্ট হয়, কেম্প। এইবিলাকৰ ভাড়া কম হয় অলপ, হোটেলৰ তুলনাত বহুতে কম। এইবিলাকত 1500 মানৰ ভিতৰত হৈ যায়, 1500, 2000 ডাঙৰ হ'লে, 2000 সৰু হ'লে 1000, 800, 1500 ভিতৰত হৈ যায়। আমি ফাইনেলি 12 ঘণ্টাৰ ট্ৰেকিঙৰ পিছত আহি পালোঁ। অৰূপ কেনেকুৱা ট্ৰেকিং? অৱস্থা নাই, জছ জিৰ'। এইফালে পাৰিলে বেগত কাপোৰ কমকৈ আনিব লাগে, এইটো ভাল এডভাইচ দিছে কৈছে অৰূপে। পাৰালৈ বেকপেক কমকৈ আনিব, যিমান পাৰে পাতলকৈ আনিব, নহ'লে আমাৰ দৰে অৱস্থা 12 ঘণ্টা লাগিব, 14 ঘণ্টা লাগিব। আমিও ভাবিলোঁ ইয়াতে আহি ড্ৰেছ পাতি চেঞ্জ কৰিম, নাই কিন্তু অৱস্থা একেবাৰে বেয়া। বেগৰ কাৰণে ভৰিতকৈ বেছি আমাৰ কষ্ট হৈছে, বেগৰ কাৰণে, বেকপেকৰ কাৰণে। এইফালে কিবা কয় আমাৰ নিপু কেনেকুৱা অৱস্থা? বিৰাটে বেয়া অৱস্থা। এইফালে ভাল লাগিছে, আহি পালোঁ আমি ফাইনেলি। বাবাৰ মন্দিৰ দেখা পাইছোঁ, কেনেকুৱা লাগছি? কেনেকুৱা?